ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয় দুখীয়া ছাত্ৰীসকলক চাইকেল বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা সৰ্বভাৰতীয় মাষ্টাৰ গেমছত তিনিটাকৈ সোণৰ পদকেৰে তিনিটি সন্তানৰ মাতৃ পখিলা ইংটিপিয়ে অসম তথা কাৰ্বি আংলঙলৈ কঢ়িয়াই আনিছে গৌৰৱ বৈঠালাংছৰ লাংপি নদীত কাৰ্বি পৰম্পৰাগত মাছ ধৰা উৎসৱ পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে ডিফু ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুখীয়া পৰিয়ালৰ ছাত্ৰীসকলক বিতৰণ কৰা হয় বিনামূলীয়া চাইকেল ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 6 এপ্ৰিলত অনুষ্ঠিত এক মুকলি অনুষ্ঠানত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিতৰণ কৰে চাইকেলসমূহ বিপিএল কাৰ্ড থকা গৰীব ছাত্ৰীসকলকহে প্ৰদান কৰা হয় এই চাইকেল 2017-18 বৰ্ষৰ বাবে ৰেংবংহম হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত দুখীয়া ছাত্ৰীসকলক প্ৰদান কৰা হয় চাইকেলসমূহ কাৰ্বি সাহিত্য শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশ লোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুষ্ঠানটিৰ যোগে প্ৰদান কৰা হয় চাইকেল সভাত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং বে প্ৰমুখ্যে পাৰিষদ বৰ্গই উপস্থিত থাকে মুখ্য অতিথিৰ ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে কয় যে এখন শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ বিকাশৰ দায়িত্ব শিক্ষকসকলৰ ওপৰতে ন্যস্ত থাকে হেয়েহে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষকসকলে কৰ্তব্য পালনত তৎপৰ হলেহে শিক্ষা প্ৰতিষ্ঠানৰ পৰিৱেশৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভাল হয় লগতে আৰু কয় যে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80% নম্বৰ পাবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক পৰিষদ তৰফৰ পৰা একোটাকৈ টেবলেট প্ৰদান কৰা হ'ব তাৎপৰ্যপূৰ্ণভাৱে ভাষণত ৰংহাঙে আৰু কয় যে এই চলিত মাহৰ ভিতৰত জিলাখনৰ এলপি স্কুলৰ শিক্ষকসকলক জিলাখনৰ ভিতৰতে বিভিন্ন এলপি স্কুললৈ বদলীকৰণৰ প্ৰক্ৰিয়া অচিৰে আৰম্ভ কৰা হ'ব চাইকেল বিতৰণ প্ৰসংগত ৰংহাঙে আৰু কয় যে জিলাখনৰ বিভিন্ন স্কুলত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলক বিতৰণৰ বাবে ইতিমধ্যে 5631খন চাইকেল আহি পাইছে আৰু এতিয়াৰে পৰা বিদ্যালয়সমূহত পুৰণি কাঠৰ ডেস্ক বেঞ্চৰ ঠাইত ষ্টিলৰ ডেস্ক বেঞ্চে দিয়া হ'ব বুলি ৰংহাঙে কয় আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা বিনামূলীয়াকৈ ফ্ৰী ডিষ্ট্ৰিবিউশ্যন আমি কৰিছোঁ কাৰ্বি আংলং যিমানখিনি গভৰ্ণমেণ্ট স্কুলবিলাক আছে গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েল স্কুলবিলাকৰ যিবিলাকৰ বিপিএল ছাত্ৰী আছে দুখীয়া চাইকেল এটা কিনিবৰ কাৰণে তেওঁলোকৰ সুবিধা তেওঁলোকৰ ছাত্ৰীৰ বা তেওঁলোকৰ ষ্টুডেণ্টবিলাকৰ আমি বিপিএল কাৰ্বি আংলঙত আমি বিপিএল পাইছোঁ 5631 ষ্টুডেণ্টবিলাকে আজি বিনামূলীয়া ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে ইয়াত চাইকেল এভেইলেবল আছে আৰু যিবিলাকৰ আকৌ বিপিএল যদি আছে কাৰ্ড আছে আকৌ আমি এইটো আমি দিম এইটো স্কুলটো আমি কাৰ্বি আংলং যিমানখিনি হাইস্কুল আৰু হাই ছেকেণ্ডেৰী স্কুলৰ প্ৰভিঞ্চিয়েলাইজ আছে গভৰ্ণমেণ্ট স্কুল আছে এই গোটেইখিনি স্কুলৰ যিবিলাকৰ বিপিএল আছে গোটেইখিনি স্কুল পাব ৰাষ্ট্ৰীয় পৰ্যায়ৰ গেমছত উজলি উঠিল পখিলা ইংটিপি ডিফুৰ আইটিআইৰ নিবাসী চিকাৰী ইংহিৰ সহধৰ্মিনী আৰু তিনিটি সন্তানৰ মাতৃ পখিলাই তিনিটা পৰ্যায়ত অসমৰ হৈ খেলি তিনিটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় চণ্ডীগড় আৰু মহালিত সৰ্বভাৰতীয় মাষ্টাৰ গেমছৰ উদ্যোগত আয়োজিত খেলখনত অসম তথা কাৰ্বি আংলঙৰ পৰা যোৱা 52 গৰাকী খেলুৱৈৰ ভিতৰত আছিল পখিলা ইংটিপি যোৱা 3 এপ্ৰিলৰ পৰা অনুষ্ঠিত এই খেলখন অহা 8 এপ্ৰিলত হ'ব অন্তিম দিন পখিলা ইংটিপিয়ে ক্ৰমে 1500 মিটাৰ 5000 মিটাৰ আৰু 5000 মিটাৰ ৰেচ ৱাক প্ৰতিযোগিতাত অংশ লয় তিনিওটা প্ৰতিযোগিতাতে প্ৰথম বিভাগত জয়ী সোণৰ পদক আজুৰিবলৈ সক্ষম হয় পখিলাৰ এই বিজয়ত পখিলাৰ পিতৃ তথা কাকতি ৰংহাং গাঁৱৰ নিবাসী কেহাই ইংটি আৰু মেক্ৰী টিছপৰ লগতে সমগ্ৰ ডিফুৰ চহৰবাসীয়ে অতি আনন্দিত আৰু গৌৰৱান্বিত হৈছে উল্লেখ্য বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ ভিতৰত এতিয়ালৈ জেভেলিন থ্ৰ'ত ৰাজেন ৰংপিয়ে ব্ৰঞ্জৰ পদক
চিকাৰী ইংহিয়ে 400 মিটাৰ আৰু 5000 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক 400 মিটাৰ দৌৰত মঙ্গল সিং হানছে সোণৰ পদক 5000 মিটাৰ ৱক দৌৰত মৃদুল শইকীয়াই সোণৰ পদক ডিস্কাছ থ্ৰ'ত তায়াবুন নিচাই সোণৰ পদক নীলা বসুমতাৰীয়ে ডিস্কাছ থ্ৰ'ত সোণৰ পদক সমীক্ষা দিহিঙ্গীয়া বৰুৱাই 100 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰিছে ডিফু ৰংপিৰ নেতৃত্বত অসমৰ পৰা যোৱা এই 52 জনীয়া দলটিৰ কেইবাগৰাকী খেলুৱৈ এইদৰে কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক আজৰি আনিবলৈ সক্ষম হোৱা বিষয়টোৱে সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলংবাসীক গৌৰৱান্বিত কৰিছে বৈঠালাংছত পৰম্পৰাগত উৎসৱ পালন সমগ্ৰ কাৰ্বি আংলং জিলাৰ সৈতে সংগতি ৰাখি বৈঠালাংছ মাণ্ডলিক সাংস্কৃতিক সমিতি তথা কাৰ্বি কেএছএ জনৰ উদ্যোগত কাৰ্বি ঐতিহাসিক কাৰ্বি লাংপিত শুক্ৰবাৰে ৰূপায়ণ কৰা হয় অক্টেপ্ৰু তথা মাছ ধৰা উৎসৱ বৈঠালাংছ মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতিৰ উদ্যোগত পালন কৰা মাছ ধৰা উৎসৱত আন বছৰৰ দৰে এইবাৰো লাংপি নদী পৰিয়াৰ ৰাইজে বিপুলভাৱে অংশগ্ৰহণ কৰি পৰম্পৰাগত উৎসৱটিৰ গৰিমা বঢ়ায় মাছ ধৰা উৎসৱ পালনৰ উপলক্ষে সহ বন সংৰক্ষক বিষয়া ডিএছ তেৰাঙে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কাৰ্বি পৰম্পৰাগত উৎসৱটি এইদৰে আনন্দ আৰু উল্লাসৰ মাজেৰে পালন কৰি কাৰ্বি ঐতিহাসিক গৰিমা বৃদ্ধি কৰাত গুৰুত্ব দিবলৈ কয় জামি পতাৰিক থ্ৰকাৰ্নি নিতম কেচিয়াছ বৈঠালাংছ জুন পেন নিতম পিনি কাৰ্বি লাংপি আৰু এলং অকি প্ৰুফ পিনি kadowai ka chitong karbi rat doan karbi kurpho apen langroi jinggir so karbi doan iltum dak pini ningarong pen ok prulo lapen laso ok pru ke iltum pini peneng ani kan chot kali iltu ani kan bang ta so pru bom lo lasi laso itum karbi amhang ke tek pen ke iltu laso culture bang dokok lo ok pru culture bang dokok lasi iltum don antai itum pati padu bom lo asi itum karbi itum ke ciklo arni ba pirthei jujeti kante ba pirthei ruriti kante itum imethang ajutang jubat ke pareng wernang po ba kadu eta kacitene ne pinpen laso pini arni ason bang iltum kadu eta laso oki prulo ma nang chitong nun ber nang po aru ini ngarok jipinang po nikan sipene phong iltum ladak nikan sipene phong iltum langchinglu nai lapeni okopran me po laso puthak pen iltum kadowe karbi so karbi ato phanba itum dak itum karbi rong along arat doan tail itum dak so piniani okay proof kadowe ni mingke pa সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. A historical decision taken by Delhi factory owners. Leggings, girls pajama, full patiala and semi patiala salwar, Afghani pajama, ladies nighties, jegging, palazzo, long and short top, palazzo pant, pure cotton kurtis, girls t-shirt, collar and round neck men's t-shirt, men's shirt, men's track pant, kids shirt and t-shirt, kids pajama, choosing from this item ₹100 to $350 only. The reasons behind the decision are downtrodden market trend, immediate stock clearing to pay out the financier earlier, etc. Lots of variety of cotton, chiffon, chanderi, georgette and rayon kurtis from Kolkata, Surat, Ahmedabad and Jaipur are available at the range of
rupees 450 to 850 only. Branded jeans for ladies and gents, men's cotton trousers, men's track pant and kids. For both boys and girls, jeans from lots of items only at rupees 450 to 850. Sale only for 4 days, that is 6 to 9th of April 2018 at Marwari Viva Bhavan. For more details, contact 8955774747. Please make your visit in AL Exotics showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic Showroom near SR Petrol Pump, Diffu, Karbi Anglong. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Turkimi outlet opposite LDRB Diffu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতিৰ উদ্যোগত বুকাজনতো অকেপ্ৰু উৎসৱ পালন কৰে বুকাজনৰ বিভিন্ন ঠাইতো সমগ্ৰ জিলাখনৰ লগতে সংগতি ৰাখি এদৰে মাছ ধৰা অৰ্থাৎ অকেপ্ৰু উৎসৱ পালন কৰে মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতিৰ উদ্যোগত বুকাজনতো অকেপ্ৰু উৎসৱ পালন কৰা হয় বুকাজনৰ বিভিন্ন ঠাইতো সমগ্ৰ জিলাখনৰ লগতে সংগতি ৰাখি এদৰে মাছ ধৰা অৰ্থাৎ অকেপ্ৰু উৎসৱ পালন কৰে 6 এপ্ৰিলত পুৱা 10 মান বজাৰ পৰা স্থানীয় মাণ্ডলিক সাংস্কৃতিক কৰ্মীসকলে ডিলাই নৈত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় Daga dulu. Itu nai mukul. Lagi riset, piko mana ke? Satu sab, jo. কাৰ্বি পৰম্পৰাগত ৰীতিৰে হিৰো হানবিৰিক সংগ্ৰহ কৰি আটাই মিলি খুন্দিয়ায় আৰু মিশ্ৰণখিনি সাজু কৰি পিছত পানীত মিহলাই দিয়ে ডিলাইনৰ জলসিঞ্চন বান্ধৰ ওচৰৰ পৰা আৰম্ভ কৰে এই কাৰ্যসূচী পুঠি মাগুৰ নুঠেং গৰৈ মাছ আদি বহুতো মাছ সংগ্ৰহ কৰি ৰাইজে মাছ ধৰা উৎসৱটি আনন্দ আৰু উল্লাসৰ মাজেৰে সমাপন কৰে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ
কাৰ্বি আংলং জিলাৰ বকলিয়া ঘাটত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শুক্ৰবাৰে দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হয়। কাৰ্বি আংলং জিলাৰ বকলিয়া ঘাটত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শুক্ৰবাৰে দুপৰীয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হয়। নগাঁৱৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা ML 066813 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ গাড়ীয়ে AS 05A3712 নম্বৰৰ এখন ভেস্পা স্কুটাৰত প্ৰচণ্ড জোৰত খুন্দা মৰাত প্ৰধান বৰা নামৰ ভেস্পা চালকজন গুৰুতৰভাৱে আহত হয়। ততালিকে তেওঁক নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়, যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই ঘটনাই সম্প্ৰতি বকলিয়া ঘাটত শোকৰ ছাপ পেলাইছে। গৌতম চন্দ্ৰাৰ ৰিপৰ্ট, কাট নিউজ। দেশৰ লগতে কাৰ্বি আংলঙতো 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্বি আংলং জিলা কমিটিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ 39তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ভাৰতীয় জনতা পাৰ্টি কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি তথা পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে প্ৰমুখ্যে পৰিষদৰ কাৰ্যবাহী সদস্যক্ৰমে অমৰ সিং টিছো, জগত সিং ইংটি, ৰাজু টিছকে ধৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দলীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি আগবঢ়োৱা ভাষণত ৰংহাঙে কয়, বিজেপিয়ে সমগ্ৰ কাৰ্বি আংলং বিকাশৰ হকে সদায় কাম কৰি যাব। কাৰ্বি আংলং সামগ্ৰিক দিশৰ উন্নয়নত গুৰুত্ব দিয়ে বিজেপিয়ে সদায় জিলাবাসীৰ আশা আশংকা পূৰণৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিহে উন্নয়নমূলক কামবোৰ কৰি যাব। মংগল ইংখি ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলা সৰ্বশিক্ষা অভিযানৰ উদ্যোগত বিশেষ দিশত পাৰদৰ্শিতা দেখুওৱা দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক সৰ্বশিক্ষা অভিযান তৰফৰ পৰা প্ৰদান কৰা হয় সাহায্য সামগ্ৰী। কাৰ্বি আংলং জিলা সৰ্বশিক্ষা অভিযানৰ উদ্যোগত বিশেষ দিশত পাৰদৰ্শিতা দেখুওৱা দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক সৰ্বশিক্ষা অভিযান তৰফৰ পৰা প্ৰদান কৰা হয় সাহায্য সামগ্ৰী। ডিফুস্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ত 6 এপ্ৰিলত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰা হয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সাহায্য সামগ্ৰী বিতৰণ অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ হৰণ সিং বেকে ধৰি কেইবাজনো পাৰিষদবৰ্গ, প্ৰধান সচিব মহানন্দ হাজৰিকা আৰু বিভাগীয় কাৰ্যালয়ৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত জিলাখনৰ 122 গৰাকী দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলক সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰা হয়। যিবিলাকৰ শাৰীৰিক অক্ষম ব্যক্তিবিলাকক তেওঁলোকৰ কাৰণে আমি বিনামূলীয়া চাইকেল দিয়া হৈছে আৰু বিনামূলীয়া হুইলচেয়াৰ দিয়া হৈছে। আৰু যিবিলাকৰ শাৰীৰিক অক্ষম আছে তেওঁলোকৰ কাৰণে টোটেল আছে 126 আছে। সেই বেনিফিচিয়াৰীবিলাক আজি বিনামূলীয়াভাৱে দিয়া হৈছে। আৰু আমাৰ চৰকাৰে যিবিলাকৰ দিব্যাংগ শাৰীৰিক অক্ষম ব্যক্তিবিলাকৰ প্ৰতি মাহত 1000 টকা দিম বুলি কৈছে, সেইটো প্ৰতি মাহে একাউণ্টলৈ দিয়া হয়। আজি 126 জনৰ দিয়া হৈছে। আৰু যদি কোনোবা আছে কাৰ্বি আংলঙত যদি কোনোবা আছে সেই পৰিয়ালবিলাকৰ যদি এপ্লাই কৰে সেইটো পাব। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।